অঙ্গনবাড়ী কর্মী সহায়িকাৰ মাননী সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অঙ্গনবাড়ী কৰ্মী সহায়িকাই মাননী বৃদ্ধিৰ বাবে বা মাননীৰ পৰিৱৰ্তে মজুৰি প্ৰদানৰ বাবে দীৰ্ঘদিন ধৰি বিভিন্ন অনশন, দাবী, ধৰ্ণা আদি কাৰ্যসূচী চলাই আহিছে যদিও এইবাৰ অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগতে CITUৰ বিষয়ববীয়াই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দিছে হুংকাৰ। ভিডিঅ'টো সম্পূৰ্ণ চালেহে ক'ব পাৰিব যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গা লৰিবনে নাই, অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ মাননী বৃদ্ধি হ'বনে নাই। সেয়ে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু চেনেলটো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু অসমৰ 1,21,000 অঙ্গনবাড়ী কৰ্মীৰ ভিতৰত অতি কমেও 50,000 অঙ্গনবাড়ী কৰ্মী সহায়িকা খানাপাৰা ফিল্ডত জমা হ'ব, তাৰপৰা সমদল কৰিব জনতা ভৱন সন্মুখে। সিদিনাখন আমি চাম আপোনালোকৰ হাতত কিমান সংখ্যক CRP আৰু কিমান সংখ্যক পুলিচ থাকে। অসমৰ আমিও নাগৰিক আৰু অসমৰ নাগৰিক হিচাপে আমি অতি লজ্জিত যে অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এই দুখীয়া ঘৰৰ মহিলাকেইটাৰ কথা শুনিবলৈও সাহস নকৰে। মই সাহস নকৰে বুলি কৈছোঁ, কিয় কাৰণ তেওঁলোকৰ এজনো বিষয়া এই ধৰ্ণাস্থলীলৈকে এতিয়ালৈকে পঠাবলৈ তেওঁলোকে সক্ষম হোৱা নাই। যোৱা 2022 চনৰ মাৰ্চৰ পৰা এই একেই দাবীৰ ভিত্তিত বহুবাৰ নিবেদন কৰিছে, অনুনয় বিনয় কৰিছে, দিছপুৰত গৈছে, মন্ত্ৰীৰ ওচৰত গৈছে, সঞ্চালকৰ ওচৰত গৈছে। তেওঁলোকে আজিলৈকে ক'ব পৰা নাই যে এওঁলোকে উত্থাপন কৰা দাবীবিলাক যুক্তিসংগত নহয়, অন্যায় দাবী আৰু এওঁলোকে কৰা আন্দোলনটো অন্যায়। এই দুটা কথা কিন্তু ক'ব পৰা নাই, এবাৰো ক'ব পৰা নাই যে এই দাবীবিলাক আমি মানিব নোৱাৰো, এই কথাও কোৱা নাই। তেনেহলে এই দাবীকেইটা সন্দৰ্ভত তেওঁলোকৰ স্থিতি আজিলৈকে অসম চৰকাৰে স্থিতি প্ৰকাশ নকৰে। আমি আজি ইয়াতে আন্দোলন কৰি আছো, এওঁলোকে কিহৰ দাবী? এওঁলোকে 6,000 টকা মাহিলী মাননি পায়, এইটো 10,000 টকা দাবী কৰিছে। তুমি 10,000 টকা দিব পাৰা নৰা, সেইটো কথা ক'ব লাগে। এওঁলোকে কৈছে যে আমি মাননি লৈ পেলাই বহু বছৰ ধৰি কাম কৰিলো, 30 বছৰ 25 বছৰ ধৰি কাম কৰিছো, আমাক এতিয়া মাননি নালাগে, মজুৰি লাগে। ভাৰতবৰ্ষৰ প্ৰচলিত আইন অনুসৰি মজুৰি লাগে, আৰু সেই মজুৰি আইন অনুসৰি আজি এগৰাকী সহায়িকাৰ 18,000 টকা হ'ব লাগে। আপুনি সেই দিব পাৰে নে নোৱাৰে? দিব নোৱাৰিলে কি প্ৰচেছ ল'ব, এই কথাখিনি স্পষ্টভাৱে জনাওক। আপুনি যদি সন্থাৰ নেতৃত্বৰ লগত বহিবলৈ টান পাইছে, কিবা আপোনাৰ চোৱা যোৱা যেন পাইছে, আমি সেই শব্দই ব্যৱহাৰ কৰিছো, বাতৰি কাকততো দিব পাৰে। ডাঙৰ ডাঙৰ বিজ্ঞাপন দি আপোনালোকে বিৰাট প্ৰচাৰ কৰি থাকে, লক্ষ লক্ষ টকাৰ বিজ্ঞাপন দিয়ে। এবাৰ বিজ্ঞাপন দিব কয় কিয় যে অঙ্গনবাড়ী উত্থাপন কৰা দাবীবিলাক অন্যায়, অযুক্তিকৰ, তেওঁলোকে বিপথে পৰিচালিত হৈছে। সাহস আছে তেওঁলোকৰ, সেই সাহসৰ মই প্ৰত্যাহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেখেতসকলে এই দাবী মানিব নে নামানে এই কথাটো স্পষ্টভাৱে জনাব লাগে, আৰু দাবী মানি ল'ব নোৱাৰে তেতিয়াও জনাব লাগে। অন্যথাই এইসকলে কিন্তু এইৰকম বহি নাথাকে, অহা দিনত ইয়াতকৈ জংগী আন্দোলন কৰাৰ কাৰণে আগবাঢ়িব লাগিব। আৰু অসমৰ 1,21,000 অঙ্গনবাড়ী কৰ্মীৰ ভিতৰত অতি কমেও 50,000 অঙ্গনবাড়ী কৰ্মী সহায়িকা খানাপাৰা ফিল্ডত জমা হ'ব, তাৰপৰা সমদল কৰিব জনতা ভৱন সন্মুখে। সিদিনাখন আমি চাম আপোনালোকৰ হাতত কিমান সংখ্যক CRP আৰু কিমান সংখ্যক পুলিচ থাকে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।